আব্বা ও আব্বা আব্বা ও আব্বা কি হ'ল ইমান তেতুফালে আহিছা যে কওঁচোন। ঈদ আহি পালেই দেখোন সকলো মানুহে কাপোৰ কানি কিনিলে, আমাৰ দেখোন একো যা যোগাৰে কৰা নাই। এইবাৰ এনেকৈ যাব দে বাপু, আমাৰ দৰে মানুহেনো কিহৰ ঈদ পালন কৰিম, সেই সাহস আল্লাই নিদিলেও। যা বাবু, মনত বেজাৰ নকৰিবি, আগৰ কুৰ্তাটো আছেই নহয়, তাকে পিন্ধি নামাজলৈ যাবি। অহাবাৰ পাৰিলে দিম। মনটো বৰকৈ বেয়া লাগিল। বছৰটোৰ শেষত এবাৰেই ঈদ আহে, তাকে কি হ'ব। ল'ৰাটোক কাপোৰ এযোৰ দিয়াৰো মোৰ সামৰ্থ্য নহয়। হে আল্লাহ, থকাকে সকলো দিয়া, নথকাক অকণমানো ৰহম নকৰা। এতিয়া আল্লাহক দোষাৰোপ কৰিবি, আগতে কিয় কাম কৰিব নগলি? মই যে হাজিৰা কৰিব মাতিছিলোঁ মোৰ লগত কিয় নগলি? এতিয়া আল্লাহক দোষাৰোপ কৰিবি।